আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্ট দলৰ প্ৰাক্তন চিফ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি সকলো জাতি জনগোষ্ঠীক লৈ কাম কৰাৰ যি আদৰ্শ সেইটোক ওপৰত ভিত্তি কৰি মই ৰাইজক সেৱা কৰাৰ সুযোগ পাম বুলি মই আশা কৰি মই দেখিছোঁ তাত মই নিশ্চয় ৰাইজক সেৱা কৰাৰ মই সুযোগ পাম আৰু সেই সুযোগটো আশা কৰি মই BPF দলত আজি যোগদান কৰিছোঁ সেইটো ডেমক্ৰেচিৰ ৰাইটছ আছে কোনে ক'ত যাব পাৰে এতিয়া UPPLও ছিগনেটৰী পাৰ্টি নহয় BPFও ছিগনেটৰী পাৰ্টি নহয় তেওঁলোকে কোনোবাই UPPLত গৈছে কোনোবাই আনকি BPFত গৈছে সেইটো ডেমক্ৰেচিৰ ৰাইটছ আছে সকলোকে মুঠতে যিটো আশা সেই আশাটো হ'ল ৰাইজক সেৱা কৰা আমাৰ বড়ো উইমেন জাষ্টিছ ফৰামৰ তৰফৰ পৰা মোক BPFত যোগদান কৰিবলৈ ৰিজলিউশ্যন সহকাৰে মোক এৰি দিছে আমাৰ বৰ্তমান ভাইচ প্ৰেছিডেণ্ট এক্টিং প্ৰেছিডেণ্ট হিচাপে তেওঁ কাম কৰিব আৰু মই এডভাইজাৰ হিচাপে তাত থাকিম কণ্টিনিউ কৰিম কামটো বাকী যি ছ'চিয়েল এক্টিভিষ্ট সেইটোও মই কণ্টিনিউ কৰিম আৰু ইয়াত ৰাইজক ছিষ্টেমৰ মাজত থাকি কিছু সহায় কৰিবৰ কাৰণে মই BPFক সহযোগ কৰিবৰ কাৰণেহে মই ইয়াত সোমাইছোঁ নাই এইবিলাক একো কথা পতা নাই তাৰ আগতে আমাৰ BTCৰ ইলেকশ্যনৰ কথা আছে গতিকে এতিয়া মই সোমাইছোঁহে আজি তেওঁলোকৰ এতিয়া সকলো কথা দলীয়ভাৱে হ'ব তেওঁলোকে দলীয় কি সিদ্ধান্ত লয় কেনেকৈ আগবাঢ়িব লাগে দলীয় অনুশাসন মানি সকলো ধৰণৰ তেওঁলোকে যি সিদ্ধান্ত লয় সেইমতেহে সকলো মোৰ দৰে মানে মোৰ অকলে আৰু একো কথা নাই কোনো বেলেগ স্থিতিও নাই সেইটো মই আজি মই এই মাত্ৰ মই BPFত যোগদান কৰিছোঁ মই অন্য দলৰ কথা মই এই মুহূৰ্তত মই ক'ব নোৱাৰোঁ আৰু মোৰ ক'বলগীয়া আছে বুলিও মই নাভাবোঁ মানুহে কোনে কি ভাবে সেইটো তেওঁলোকৰ কথা আমি কাৰো মন মগজু আমি ধৰি ৰাখিব নোৱাৰোঁ 21ৰ আগত এইটো আছে BTC ইলেকশ্যন আছে সেইটোহে আগত আছে হেৰি ইলেকশ্যনটোতো এছেম্বলি ইলেকশ্যনটোতো পিছৰ কথা এতিয়া এইটোহে আগত আছে গতিকে মই খালি ৰাইজক সেৱা কৰিবলৈ মই এতিয়া জাষ্ট ৰাইজক সেৱা কৰিবৰ কাৰণে ছিষ্টেমৰ মাজত থাকি মই সেৱা কৰিবৰ কাৰণেহে মই BPFত যোগদান কৰিছোঁ সেইটো মই ক'ব নোৱাৰোঁ কাৰণ দলৰ মই এই সোমাইছোঁ মই ভিতৰ ওচৰত যোৱাই নাই জাষ্ট জইন কৰিছোঁ গতিকে মই কৈছোঁ যে দলীয় অনুশাসনৰ মাজত যি সিদ্ধান্ত লয় সেই সিদ্ধান্তটোৱে মোৰো সিদ্ধান্ত হ'ব নিশ্চয় হ'ব তেওঁ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰি অহা ব্যক্তি আৰু তেওঁ যিখিনি কাম কৰি আছে বিভিন্ন জাতি জনগোষ্ঠীক লৈ তেওঁ যিখিনি কাম কৰি আছে আৰু সেইটো পক্ষে আমি আছোঁ আৰু মই আগতেও উইমেন হিউমেন ৰাইটছ এক্টিভিষ্ট হিচাপে মই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মই 17 বছৰ মই কাম কৰিছোঁ আগতেও গতিকে মই ভাবোঁ মই কাম কৰাৰ সুযোগ পাই যাম থেংক ইউ 17 বছৰৰ তেওঁলোক 2 বছৰ ইণ্টাৰিমত আছিলে তাৰে 15 বছৰ তেওঁলোক ইলেকশ্যনৰ পিছত ইলেক্টেড হৈ পেলাই 15 বছৰ চলাইছে তাৰে প্ৰথম 5 বছৰটো আমি যদি চাওঁ তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাওঁতে ছিষ্টেমটো বুজি পাওঁতে তাত সোমাওঁতে 40টা ডিপাৰ্টমেণ্টৰ কাৰণে অফিচ বনোৱা তাত মানুহ এপইণ্ট কৰা কাম কৰা সেইখিনিতে 5 বছৰটো গ'ল পিছৰ 10 বছৰ তেওঁলোকে কাম কৰাৰ সুযোগ পাইছে এতিয়া মই ভাবোঁ যে তেওঁলোকে কাম কৰিছে কাৰণেই ক'ৰবাত খুঁত ৰৈছে ক'ৰবাত ভুল হৈছে আৰু সেইখিনি আমি একেলগে মিলি পেলাই ঠিক কৰিব পাৰিম কৰাপশ্যন আছে কৰাপশ্যনো আমি ফ্ৰী কৰিব চেষ্টা কৰিম যদি কাৰোবাৰ কিবা ভুলো হৈছে সেইটো আমি সংস্কাৰ কৰিম ৰাইজে সেইবোৰ আঙুলিয়াই দিলে আমি ভালহে পাম